নমস্কাৰ, আকৌ আহিলোঁ এটা নতুন ভিডিঅ' লৈ। এয়া দেখিছেনে, মই গাহৰি মাংস বনাই আছোঁ। গাহৰি মাংসটো মই প্ৰথমে বইল কৰি লৈছিলোঁ। বইল কৰি পানীখিনি পেলাই দিছোঁ। তাৰপাছত অলপমান পিঁয়াজ দি পেলাই এইখিনি ভাজি আছোঁ। আৰু এইটো চাইডে মই আটাও মাৰি থৈ দিছোঁ। আৰু এইফালে ৰহৰ দালিও বনাই থৈ দিছিলোঁ। যিহেতু গোটেইখিনি বনাই আছোঁ, লগতে আপোনালোককো দেখাই দিওঁ। লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে কমেণ্টো কৰি জনাব কেনেকুৱানো পায় মোৰ ভিডিঅ'বোৰ। আৰু ইফালে জানেনে, কুলি চৰাই ইমান ধুনীয়াকৈ গুণগুণাই আছে, সেইবাবে পৰিৱেশটো আপোনালোকক দেখাই দিলোঁ। কাৰণ মই এইটো মোৰ শহুৰ ঘৰত আছোঁ। আৰু ইয়াতে মই আদা, নহৰু, জিৰা, পিঁয়াজ এটাও পেষ্ট বনাই লৈছিলোঁ। এইখিনিও দি পেলাই ভালদৰে ভাজি ল'ম। আৰু গাহৰিটো জানেনে, একদম লোকেল হয়। আমাৰ ইয়াৰে লখিমপুৰৰ বান্দৰদুৱাৰ গাহৰিটো একদম ফ্ৰেছ কাটে, সেইবাবে খায়ো বহুত ভাল লাগে। আৰু আজি বিশেষকৈ আমি গুৱাহাটীলৈ গৈ আছোঁ, সেইবাবে আজি এইখিনি বনোৱা হৈ আছে। আৰু এইফালে গৰম পানীও বনাই থৈ দিছোঁ। আহকচোন এতিয়া মোৰ ঘৰটো এবাৰ আপোনালোককো দেখাই দিওঁ। এইটো মোৰে ৰুম। ইয়াতে গোটেইখিনি কাপোৰ পেকিং কৰা হৈছে। ৰুমটো খালী খালিয়ে আছে, যিহেতু আমি গুৱাহাটীতে থাকোঁ আৰু বিহুৰ বাবে আহিছিলোঁ। ভাবিলোঁ আপোনালোককো অকণমান মোৰ ঘৰখন দেখাই দিওঁ। আৰু এইটো ঘৰত আমি শ্বিফ্ট হোৱা বেছি দিন হোৱা নাই, সেইবাবে ৰুমবিলাকত বস্তুবিলাকো ভৰোৱা হোৱা নাই। লাহে লাহে আনিম আৰু এটা দুটাকৈ। আমাৰ যিহেতু খুব কমেই অহা হয়, বিহু চিহু হ'লেহে আহোঁ। আৰু এইটো মোৰ শহুৰ দেউতাৰ ৰুম। ইয়াতে শাহু মা আৰু শহুৰ দেউতা থাকে। বিশেষ দেখাবলগীয়া একো নাই, তথাপিতো এয়া দেখিছেনে, মাংসখিনি মই এনেদৰে ভাজিয়ে আছোঁ। যিহেতু মাংস হয়, অকণমান বেছি সময় বনালেহে ভাল লাগে। গাহৰি মাংসটো অকণমান সময় লাগেই। যিহেতু ৰুটিৰ লগত খোৱা হ'ব, অকণমান মই ইয়াতে পানী দি পেলাই বনাম। এইখিনি বেছি শুকান নকৰোঁ। এনেদৰে মই ঢাকনি নিদিয়াকৈ বনাই আছোঁ। এইটো আমাৰ আলহী থকা ৰুমটো খালী হৈয়ে আছে, যিহেতু মানুহ নায়েই তেনেকৈ। আৰু এতিয়া অকণমান বাহিৰৰ পৰিৱেশটোও আপোনালোকক দেখাই দিওঁ। আজি বতৰটো ইমান ধুনীয়া হৈ আছে, আৰু সন্ধিয়াও হ'লগৈ। পৰিৱেশটো যে ইমান শান্তিময়, থাকিয়েই ভাল লাগে। কিন্তু উপায় নাই, বেছি সময় থাকিবও নোৱাৰোঁ, যিহেতু ল'ৰাৰ স্কুল গুৱাহাটীতে থাকে। আৰু হাজবেণ্ডো যিহেতু চাকৰিৰ কাৰণে আমি গুৱাহাটীতে থাকিব লগা হয়। সেইবাবে যিকেইটা দিন যাওঁ, সেইকেইটা দিনে আমি অকণমান সময়ৰ কাৰণে শান্তি লওঁ। একদম পৰিৱেশটো বহুত ধুনীয়া, শান্তিময় পৰিৱেশ, প্ৰদূষণমুক্ত পৰিৱেশ। আৰু কাষতে আমাৰ অৰুণাচলৰ বৰ্ডাৰটো যিহেতু, সেইবাবে পাহাৰখিনিও দেখি পায় অৰুণাচলৰ। আৰু ৰাতিপুৱাৰ সূৰ্যটো যিহেতু আমি সোনকালেই দেখি পাওঁ তাতে, একদম